গাইজ কি খবৰ আপোনালোকৰ ভাল আশা কৰোঁ সকলোৰে ভালদৰে আপোনালোকৰ লগতে মোৰো একদম ধুনীয়া তো গাইজ মাৰ হপun চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো গাইজ দুৰ্গা পূজাৰ আয়োজন আপোনালোকে কেনেধৰণে প্ৰস্তুতি চলাই আছে আপোনালোকে মোক কমেণ্টত জনাব পাৰে আৰু লগতে কাতি বিহু এবছৰ আছে কাতি বিহু আৰু দুৰ্গা পূজা এই দুটা উৎসৱ লগতে পৰিছে তো এইখিনি আয়োজন কেনেধৰণে চলি আছে আপোনালোকে জনাবচোন মোৰ আয়োজনখিনি কেনেধৰণে চলিছে বা পূজাৰ প্ৰস্তুতি কেনেধৰণে চলিছে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো বলক পলম নকৰি আমাৰ ব্লগৰ মাজলৈ আগুৱাই যাওঁ নে কি কয় তো গাইজ ইফালে দেখিছে মানে ভিতৰতে মই সোমাই আছোঁ তো ইফালে দেখিছে নহয় গোটেই কাপোৰে ভৰি আছে মানে কিহৰ কাৰণে ভৰি আছে গম পায়নে কাৰণ বতৰটো আজি ভাল কৰিছে দেখিছে বতৰটো ভাল কৰিছে মানে ৰ'দ ওলাইছে আজি শুই উঠাৰ পৰাই ৰ'দ ওলাইছে তো ভাবিলোঁ কাপোৰ কেইটামান ধুয়ে দিওঁ মানে যোৱাকালি ধুলোঁ অলপখিনি ধুলোঁ আকৌ আজি আধাখিনি ধুই দিছোঁ মানে একেদিনা চব ধুলে মানে মেলিবলৈ জেগা নহয় প্ৰব্লেম সেইটোৱে তো সেইকাৰণে আজি আধাখিনি ধুলোঁ তো এইখিনিও আজি শুকাইছে আৰু ইফালে দেখিছে নহয় এইটো মানে চোফা কাপোৰখিনি সেইখিনি কাপোৰো গোটেই ধুই মেলি দিছোঁ আৰু সেইখিনিও শুকাই গৈছে তো কাপোৰখিনি এদিনতে শুকালে ভাল লাগে সেইকাৰণে সকলোখিনি কাপোৰ আজি ধুই দিছোঁ আৰু সকলোখিনি বস্তুৱে উলিয়াই দিছোঁ গোটেই ঘৰখন দেখিছে নহয় উদং হৈ আছে এই চব গোটেই কাপোৰ কানিখিনি ধুই দিছোঁ মানে তো ইফালে দেখিছে ইফালেও গোটেই উদং হৈ আছে দেখিছে নহয় এয়া সবখিনি বস্তুৱে ওলাই ৰ'দত মেলি মানে চোফাখিনি থাকে সেইখিনি গোটেই উলিয়াই দিছোঁ ৰ'দত মানে বেছি দিন থাকিলে সেমেকি যোৱা নিচিনা হয় সেইকাৰণে উলিয়াই দিছোঁ আৰু যিখিনি কভাৰখিনি ধুই দিছোঁ দেখিছে নহয় গোটেই উদং হৈ আছে ইফালে চব গোটেই উদং তো আৰু দুদিনৰ পাছত যেতিয়া সকলোখিনি কাম আজৰি হৈ যাব তেতিয়া আৰু এইখিনি তো গাইজ ঘৰখন উদং হৈ থাকিলেও ভাল নালাগে নে কি কয় কাৰণ ঘৰখন উদং হৈ থাকিলে কিবা এটা ভাল নালাগে আৰু ঘৰখন যিদিনা উদং হৈ থাকে মানে বস্তু বাহিনীখিনি ধুই দিয়া হয় সেইদিনাই কিন্তু আলহী আহিবই মানে মানে নিজকে লাজ খুৱাব পৰাকৈ আলহী মাতিয়ে লৈ আহিব এইবিলাক গম পায় নাই কাৰণ এনেকুৱা হৈ আছে এতিয়া কাপোৰ কানিখিনি ধুই দিছোঁ এই পৰ্দা চৰ্দা একেবাৰে খোলা আছে উদং হৈ আছে এনেকৈ যদি আলহী আহেতো কেনেকৈ লাগিব কওকচোন একদম ভাল নালাগে ন এতিয়া বলক ভিতৰৰখিনি অলপ দেখুৱাম এয়া দেখিছে ইফালেও গোটেই উদং হৈ আছে মানে কি কওঁ আৰু ইয়াত দেখিছে নহয় গোটেই উদং হৈ আছে আৰু ইফালে টিভি চলি আছে এইফালে গোটেই উদং চব কাপোৰ কানিখিনি আজি উলিয়াই ধুই দিছোঁ এই আমাৰ টিকলিজনী গাৰু চাৰু মানে দেখিছে বিচনাৰ গাৰু চাৰু চবখিনি উলিয়াই দিছোঁ আৰু এই ব্লেংকেটখিনিহে আছে আৰু ব্লেংকেটখিনি ওলোৱা নাই দেখিছে এইখিনি গোটেই মানে গোটেই বজাৰ লাগি আছে গোটেই চিজিল কৰিব লাগিব এই মেচিনৰ কাপোৰ চাপোৰ চবখিনি আজি ধুই দিছোঁ এইখিনি কাপোৰ যোৱাকালি ধুইছিলোঁ এইখিনি শুকুৱাই মানে যিখিনি পৰ্দা আছে টেবুলৰ কাপোৰ ঢেৰ কিবা কিবি আছে ন তো এইখিনি বেগ চেগো ধুই দিছিলোঁ যিহেতু কলেজ একেদিন যোৱা নাই তো ভাবিলোঁ বেগ চেগ একেবাৰে ধুই আজৰি কৰি থৈ মানে পূজাৰ পাছৰ পৰা ক্লাছ কৰিমতো তো এইখিনি গাৰু চাৰু ওলোৱা নাই উলিয়াই দিম এইটো অহাকালি কাৰণ আজি জেগাই নহ'ল যিহেতু তো এইখিনি বস্তুটো আপোনালোকে অলপ চিনি পাইছে তো আপোনালোকক এইখিনি দেখুৱাম বাৰু পাছতকৈ দেখুৱাম এইখিনি লৈ ব্লগ এটা বনাম তো আপোনালোকে চাই যাব দেই আৰু কাপোৰো অলপ চিলাবলৈ আছে তো কাপোৰখিনিও চিলাব লাগিব ইফালে মই বস্তু এটা আনি থৈছোঁ দেই ইয়া দেখিছে এইটো পাৰপিন হয় দেখিছে না এইটো গোল্ডেন কালাৰৰ পাৰপিন হয় এইটো পাৰপিন মানে চাদৰ এখন আছে চাদৰখনত লগাবলৈ পাৰপিন আনি থৈছোঁ তো মই ভিতৰত যিহেতু আন্ধাৰ হৈ আছে তো মই লাইটটো মাৰি ব্লগটো শ্বুট কৰি আছোঁ এই দেখিছে আইনাত একদম ডাইৰেক্ট লাইটটো উঠি গৈছে আৰু তো বলক আৰু বস্তু আছেই চবখিনি ধুই মেলি ৰাখি থৈছোঁ তো ইফালে দেখিছে এইখিনি চবখিনি আজি ৰ'দত উলিয়াই থৈ দিছোঁ আৰু দেখিছে নহয় এয়া টিং এটা বান্ধি থোৱা আছিলে ইয়াৰ ওপৰতে সুযোগতে দি দিছোঁ আৰু গম পায়নে কাৰণ জেগা নোহোৱা হৈ গৈছে সেইকাৰণে ইয়াতে শুকাবলৈ দি দিছোঁ কি হ'ল লিপষ্টিক লগাই দিব লাগে তোমাৰ তুমিতো লিপষ্টিক লগালাই হনুমান হৈ আছে যে লিপষ্টিক লগাই হা চা হনুমান হৈ আছা
আৰু তুমি গা ধুলা মোৰ চুৰ আচুৰাই নাই কেতিয়া আচুৰিবা আচুৰিবা ইয়া দেখিছে ভণ্টিয়ে লিপষ্টিক লৈ আহিছে লিপষ্টিক লগাব তাই মানে ফেশ্বন শ্ব'ত একদম স্মাৰ্ট আৰু ইমান সৰুতে স্মাৰ্ট আপোনালোকেতো জানেই যে মই কাপোৰ চিলাম বুলি আৰু কাপোৰ চিলাবলৈ আছে 3যোৰমান কাপোৰ আছে আৰু লগতে দহি বাতিবলৈ আছে তো আপোনালোকে জানেই আগতে ভিডিঅ' আপোনালোকৰ মাজত দিছোঁ তো আকৌ এবাৰ আপোনালোকক দিম যিহেতু মোৰ কাপোৰৰ কাম আছে সেই কাপোৰৰ কামখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু বস্তু দুটামান লগত আপোনালোকক চিনাকি কৰিব লগা আছে সেইখিনি বস্তুকো লৈ আপোনালোকৰ আগলৈ ব্লগ এটা আনি দিম আশা কৰোঁ আপোনালোকে মানে ভাল পাব বুলি আৰু আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ তো গাইজ কাপোৰ কেইযোৰমান ঘৰতে আপোনালোককতো শ্বেয়াৰ কৰিছোঁ নহয় যে ঘৰত কাপোৰৰ ডিজাইন চলি আছে তো সেইখিনি ডিজাইন কেনেকুৱা হৈছে কমেণ্টত জনাব আৰু অলপমান ছাপোৰ্ট কৰিব আৰু একেবাৰে ছাপোৰ্ট নকৰিলেও ভাল নালাগে ন সেইকাৰণে কৈছোঁ ছাপোৰ্ট কৰিব তেতিয়া ব্লগ দি থাকিবলৈ মন যাব নে কি কয় তো ব'লক আৰু বাকীখিনিলৈ আগবাঢ়ি যাওঁ তো গাইজ এবাৰ পাকঘৰলৈ আহিলোঁ মানে কি হ'ল গম পাই দুপৰীয়া ভাত খোৱাই নাই দেখিছে কিমান টাইম হ'ল দুপৰীয়া ভাত খোৱাই নাই তো ভণ্টিয়ে বনাই আছে আজি পিটিকা মানে মাছ মাংস কিমান খাব খাই খাই আমনি লাগিছে সেইকাৰণে আজি মানে চব্জি আছে চব্জিৰ কাষতে মানে পিটিকা এটা আছে আৰু পিটিকাটো কি গম পায়নে আলু বিলাহী তো পিটিকাটো চব বনাই আছে ইয়া দেখিছে তো আলু পিটিকা এতিয়া বনাই আছে আলু আৰু বিলাহী এই দুটা লগতে বনালে অলপ টেষ্টি হয় নে কি কয় তো এতিয়া ভাত পানী খোৱা নাই দুপৰীয়াৰ ভাত ভাত খাব লাগিব আৰু ভোকো লাগি আহিছে তো ভাতখিনি খাব লাগিব আৰু প্ৰথমতে মই এতিয়া কাপোৰখিনি মানে বতৰটো পটককৈ ৰ'দ পটককৈ বৰষুণ আহিয়ে যায় তো সেইকাৰণে কাপোৰখিনি মই সোমাই লওঁ মাজতে মানে কেতিয়া কি হৈ যায় ঠিক নাই সেইকাৰণে কাপোৰখিনি এতিয়া সোমাই লওঁ ওপৰত তো গাইজ বাহিৰলৈ ওলাই চালোঁ কি গম পাই আকাশখন দেখিছে কিমান ধুনীয়া হৈ আছে বহুত কিউট লাগিছে দেখি মা সঁচাই আকাশখন বহুত ধুনীয়া যাওঁ যাওঁ লাগি গৈছে ইমানে ধুনীয়া হৈ আছে ধুনীয়া হৈ গৈছে আৰু এই লিপষ্টিক লগালেই তাই চব তো এইখিনি কাপোৰ কানিখিনি ওলোৱা আছে এতিয়া সোমাই ল'ম আৰু মই গৈ আছোঁ अब कर दो दिया 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 एवेलेबल लजा एवेलेबल लजा ৰ'দ দিয়ে একদম ধুনীয়া হৈ আছে মানে এতিয়া ভাল লাগিছে আৰু এইখন এতিয়া ৰেডি নকৰোঁ এইখিনি এনেকৈ থৈ দিম পাছত মানে চিজিল কৰিম এইখিনি আৰু বাকী আছে এইফালে আহক বাৰু দুটা লৈ যোৱা মাথা পাতিব এই বুজাবা ইচ্ছা আকাশটো আকাশটো চাবে আকাশটো চাবে আকৌ তো গাইজ এইখনো সবখিনি মানে ৰ'দাই দিলোঁ আজি এইখিনিও এতিয়া একদম ধুনীয়া হৈ আছে আৰু এইখিনি এতিয়া এনেকৈ ৰেডি নকৰোঁ মানে চিজিল নকৰোঁ এইটো চিজিল মানে সন্ধিয়া চিজিল কৰিবলৈ ভাল হয় তো সন্ধিয়া চিজিল কৰিম আৰু এইখিনি এতিয়া এনেকৈ থ'ম তাৰপিছত ভাত খাম তো গাইজ এইখিনি সবখিনি একদম শুকাই গ'ল একদম ধুনীয়াকৈ শুকাই গ'ল কাপোৰ কানি যিহেতু গাৰু চাৰু সবখিনি ৰ'দত দিছিলোঁ সকলোখিনি শুকাই গ'ল তো
আকৌ এইফালে উলিয়াই থৈছোঁ এই চাদৰখন। এই চাদৰখন ঘৰতে ডিজাইন কৰা চাদৰখন হয়। তো এইখন চাদৰ উলিয়াই থৈছোঁ দহি বাতিবলৈ। দেখিছে সূতা চূতা চবখিনি ওলাই ৰেডি কৰি থৈছোঁ।